Hello everyone, so তোমালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'ত স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ইনষ্টেন্টেনিয়াছ ভেলোচিটিৰ বিষয়ে পঢ়াম। ইনষ্টেন্টেনিয়াছ ভেলোচিটি, ইনষ্টেন্টেনিয়াছ এক্সেলাৰেশ্যন এইবিলাক বস্তু। আৰু এইবিলাক বস্তু তোমালোকৰ ক্লাছ 11ৰ ফিজিক্সত আছে। মই যে তোমালোকক অলপ দিন আগতে ডিফাৰেন্সিয়েশ্যন পঢ়াইছিলো, ইন্টিগ্ৰেশ্যন পঢ়াইছিলো, সেই বস্তুবিলাক ক'ত ইউজ হ'ব তোমালোকে হয়তো ভাবি আছিলা। এতিয়া ফিজিক্সত এই চেপ্টাৰটোত সেইখিনি বস্তু ইউজ হ'ব। আৰু কোনোবাই যদি এইটো আমি থাৰ্ড চেপ্টাৰটো পঢ়ি আছো, মোচন ইন এ ষ্ট্ৰেট লাইন। কোনোবাই যদি আগৰ ভিডিঅ' কেইটা চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক আছে, সেইকেইটা আগতে চাই লোৱা। কাৰণ চিৰিয়েলি আমি গৈ আছো, তেতিয়া তোমালোকে ভালকৈ বস্তুবিলাক বুজি গৈ থাকিবা। গতিকে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ভিডিঅ'টো আৰম্ভণিতে মই এটা কথা কৈ থওঁ, তোমালোকে যদি কোনোবাই JEE আৰু নীটৰ বাবে প্ৰিপেৰেশ্যন কৰিম বুলি ভাবিছা, তেনেহ'লে এটা অসমীয়া এপ হয় স্ক'ৰডেমি। এই স্ক'ৰডেমি এপটো তোমালোকে প্লে ষ্ট'ৰত ডাউনলোড কৰিব পাৰা, ডেছক্ৰিপশ্যনত লিংক আছে। আৰু তাৰ লগতে সেই এপটোত ময়ো মাজে মাজে জড়িত হৈ আছোঁ। আৰু সেই এপটোত যদি তোমালোকে যিকোনো কোৰ্চ লোৱা, অতি কম দামতে আহিব। আৰু কোৰ্চটো মানে চিৰিয়েলি যাব চব, 9-10ৰ কোৰ্চ থাকে। আৰু কোৰ্চটো যদি ইউজ কৰা, তোমালোকে এইটো কোড ইউজ কৰিবা, সুজিত 500। এই কোৰ্চটো যদি ইউজ কৰা, এই কোডটো যদি ইউজ কৰা, তোমালোকে 500 টকাৰ ডিছকাউণ্ট লাভ কৰিবা। গতিকে এই কোডটো ইউজ কৰিব নাপাৰিবা। গতিকে আমি এতিয়া আজি ক্লাছটো আৰম্ভ কৰিছোঁ। চ' আজি ক্লাছটোত আমি কি পঢ়িম, ফাৰ্ষ্টতে এটাকৈ তোমালোকক ফৰ্মুলাখিনি বুজাই যাওঁ। ফাৰ্ষ্ট আছে ইনষ্টেন্টেনিয়াছ ভেলোচিটি। ইনষ্টেন্টেনিয়াছ ভেলোচিটি। এতিয়া ইনষ্টেন্টেনিয়াছ ৱৰ্ডটো আহি গ'ল, ইনষ্টেন্টেনিয়াছ। ইংলিছ মিডিয়ামৰখিনিয়ে জানিব ইনষ্টেন্টেনিয়াছ মানে কি। অসমীয়াখিনিয়ে নাজানা ইনষ্টেন্টেনিয়াছ মানে কি। ইনষ্টেন্টেনিয়াছ মানে কি জানানে? যিকোনো এটা সময়ত, যিকোনো এটা নিৰ্দিষ্ট সময়ত। তাৰ মানে কি, মই তোমাক এটা এক্সাম্পল দি দিছোঁ। ধৰা তুমি ৰাতিপুৱা 8টা বজাত গুৱাহাটীত আছা, ঠিক আছে। আৰু তুমি গৈ আছা, তুমি তেজপুৰ পালাগে ধৰা 12টা বজাত, 12টা বাজি গ'ল, ঠিক আছে। এতিয়া তোমাক মই যদি সোধোঁ, এইখিনি ডিষ্টেঞ্চ ধৰা 400 কিলোমিটাৰ। বেছিয়ে ধৰি ল'লোঁ চাগে, নাজানো আৰু কিমান, আন্দাজত ধৰিছোঁ 400 কিলোমিটাৰ। এতিয়া মই যদি তোমাক সোধোঁ ইয়াৰ ভেলোচিটি কিমান, তেতিয়া তুমি উলিয়াই দিব পাৰিবা। টোটেল ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টোটেল টাইম। ডিছপ্লেচমেণ্ট কিমান আছে, 400 কিলোমিটাৰ। আৰু টাইম কিমান লাগিছে, 8টাৰ পৰা 12টালৈকে 4 ঘণ্টা। চ' হ'ব 100 কিলোমিটাৰ পাৰ আৱাৰ। এইটো হ'ব ভেলোচিটি। কিন্তু ইনষ্টেন্টেনিয়াছ ভেলোচিটি মানে কি হৈ গ'ল, এইটোতো ভেলোচিটি। ইনষ্টেন্টেনিয়াছ ভেলোচিটিটো VT বুলি লিখে। ইয়াৰ মিনিংটো কি? ইয়াৰ মিনিংটো এইটোৱে, মই যদি তোমাক সোধোঁ 10টা বজাত ইয়াৰ ভেলোচিটি কিমান আছিলে, 10 AM ইয়াৰ ভেলোচিটি কিমান আছিলে। এটা নিৰ্দিষ্ট সময়ত সুধিছোঁ, এটা নিৰ্দিষ্ট সময়টো কি, 10টা বাজিছে। সেই সময়ত ইয়াৰ ভেলোচিটি কিমান আছিলে, সেই বস্তুটোক কোৱা হয় ইনষ্টেন্টেনিয়াছ ভেলোচিটি। এতিয়া বস্তুটো বুজি পালানে কি হয়? মানে আকৌ এবাৰ এক্সাম্পল দি দিছোঁ। ইয়াতে ধৰা মই তোমাক সুধিলোঁ 9টা বজাত ইয়াৰ ভেলোচিটি কিমান আছিলে, 9টা বজাত ইয়াৰ ভেলোচিটি কিমান। মই যদি সুধোঁ 9টা বজাত ইয়াৰ ভেলোচিটি কিমান, সেইটোক কোৱা হয় ইনষ্টেন্টেনিয়াছ ভেলোচিটি। মানে এটা ইনষ্টেণ্টত সুধিছোঁ, এটা ইনষ্টেণ্ট, মানে এটা নিৰ্দিষ্ট সময়ত সুধিছোঁ যে 9টা বাজিছে, সেই 9টা বজাত ইয়াৰ ভেলোচিটিটো কিমান হয়, সেইটোক কোৱা হয় ইনষ্টেন্টেনিয়াছ ভেলোচিটি। মানে যিকোনো এটা নিৰ্দিষ্ট টাইমত যদি মই তাৰ ভেলোচিটিটো সোধোঁ, সেইটোক কোৱা হয় ইনষ্টেন্টেনিয়াছ ভেলোচিটি। এতিয়া বুজি পালা? এতিয়া আমি লাহে লাহে ইয়াৰ ফৰ্মুলাবিলাক জানিব লাগিব এটা এটাকৈ। ইনষ্টেন্টেনিয়াছ ভেলোচিটি, ইনষ্টেন্টেনিয়াছ এক্সেলাৰেশ্যন। ইনষ্টেন্টেনিয়াছ ভেলোচিটি যেনেকৈ আছে, ইনষ্টেন্টেনিয়াছ এক্সেলাৰেশ্যনো আছে। মানে যিকোনো এটা নিৰ্দিষ্ট সময়ত ইয়াৰ এক্সেলাৰেশ্যন কিমান, সেইটো কোৱা হয় VT, সেইটো কোৱা হয় AT। এইকেইটা। চ' ইয়াৰ ফৰ্মুলা কিছুমান আছে। এতিয়া VTৰ ফৰ্মুলা কি জানানে? VT dx বাই dt। এইটো হ'ল VTৰ ফৰ্মুলা। মানে ইয়াতে এক্সটো কি হয়, এক্স কিছুমানে এছ বুলিও লিখে হা, ইনষ্টেন্টেনিয়াছ ভেলোচিটি। আৰু এইটো কিছুমানে এছ বুলিয়ে লিখা, কিতাপতো এছ বুলি আছে। এছটো কি হয়, ডিছপ্লেচমেণ্টটো, ঠিক আছে। এতিয়া এইটো মনত ৰাখে, ইনষ্টেন্টেনিয়াছ ভেলোচিটি মানে ds বাই dt। আৰু ইনষ্টেন্টেনিয়াছ এক্সেলাৰেশ্যন মানে dv বাই dt। এইটো ক'ৰ পৰা আহিছে, এনেও তোমালোকে জানাই যে ভেলোচিটি মানে কি হয়,
ডিসপ্লেসমেন্ট বাই টাইম সেইটোৱে হয় সেইটোকে ইয়াত আমি ডিফাৰেন্সিয়েশ্যন কৰি দিছোঁ তেতিয়া ds বাই dt কৰিলে vt আহিছে ঠিক তেনেকৈ এক্সেলাৰেশ্যনটো মানে কি এক্সেলাৰেশ্যন মানে তোমালোকে জানে ভেলোচিটি চেঞ্জ মানে চেঞ্জ ইন ভেলোচিটি ডিভাইডেড বাই টাইম সো ইয়াত আমি কিহক ডিফাৰেন্সিয়েট কৰিম dv আৰু dt এই দুটা মানে ভেলোচিটি আৰু টাইম তলত টাইম আছে সেইটো বস্তু হেনেকে মনত ৰাখাৰ শৰ্টকাট মানে v মানে s বাই t হয় সো ইয়াত আমি যদি আমি vt উলিয়াব লাগে ইনষ্টেন্টেনিয়াছ তেতিয়া কি কৰিম ds বাই dt হল ঠিক তেনেকৈ a মানে আমি ডেল্টা v বাই t জানো therefore ইনষ্টেন্টেনিয়াছ উলিয়াবৰ কাৰণে dv বাই dt হৈ গ'ল এই দুটা মনত ৰাখি ল'বা এই দুটা ফৰ্মুলা কি ফৰ্মুলা ক'লো vt মানে ds বাই dt আৰু at মানে dv বাই dt এই দুটা মেইন ফৰ্মুলা এই দুটাই জানিব লাগিব হৈ গ'ল ইয়াৰ পিছতে আকৌ লিখি দিছো vt মানে কি ক'লো ds বাই dt আৰু at মানে dv বাই dt এটা তোমালোকক ইয়াৰ উল্টাও কেতিয়াবা উলিয়াব দিব পাৰে মানে ডিসপ্লেসমেন্টটো উলিয়াব দিব পাৰে সো তেতিয়া কেনেকৈ উলিয়ায় এই ds আছে যে যদি আমি ক্ৰস মাল্টিপ্লাই কৰো কি হ'ব ds vt dt হ'ব মানে এটা অকমান টান লাগিব পাৰে কোৱেশ্চন কৰোতে একদম সহজ লাগি যাব এতিয়া দুইফালে আমি ইন্টিগ্ৰেশন কৰি দিও ইন্টিগ্ৰেশন ds ইন্টিগ্ৰেশন vt dt এতিয়া ইন্টিগ্ৰেশন ds ইন্টিগ্ৰেশন জাস্ট ds আছে মই কি কৈছিলো ইন্টিগ্ৰেশন যদি অকল dx থাকে তো মানে কি হয় x হয় সো ইয়াত কি হ'ব s ইন্টিগ্ৰেশন vt dt হৈ গ'ল তেনেকৈ আহিছে দেখাই দিলো ঠিক তেনেকৈ এটোৰ পৰা যদি কৰো dv at dt হ'ল এটা ইন্টিগ্ৰেশন কৰি দিও dv ইন্টিগ্ৰেশন at dt সো ইয়াৰ পৰা v কিমান হ'ব ইন্টিগ্ৰেশন at dt এটো হৈ গ'ল সো এতিয়ালৈকে আমি চাৰিটা ফৰ্মুলা পালো এইকেইটা মনত ৰাখিলে হ'ল সব কোৱেশ্চন কৰিব পাৰিবা ইয়াৰ এটা কোৱেশ্চন কেনেকৈ কৰে হেতু দেখাই আছো ফাৰ্স্ট ফৰ্মুলা কেইটা তোমালোকে শিকি লোৱা ভালকে আৰু এতিয়া মই কোৱেশ্চন এটা এটাকে দেখাই আছো কেইটামান ফাৰ্স্ট কোৱেশ্চনটো এনেকৈ আছে ধৰা s দিয়া আছে 2t cube plus 3t square plus 5 হৈ গ'ল ফাৰ্স্ট কোৱেশ্চনটো আমাক সুধিছে what is initial velocity initial velocity কিমান হয় হেতু সুধিছে সেকেন্ড কোৱেশ্চনটো সুধিছে what is the velocity at t equal to 1 second t equal to 1 second হলে velocity কিমান সুধিছে থাৰ্ড টো ধৰা মই নিজে কোৱেশ্চনটো বনাই দিছো আৰু থাৰ্ড টো ধৰা এনেকে what is acceleration at t equal to 1 second acceleration কিমান হয় গুটেকেটা কোৱেশ্চন এটা এই কোৱেশ্চনটো কৰিব যদি জানি যোৱা বহুতখিনি পাৰি যাবা সো কেনেকৈ কৰিবা চাবা ফাৰ্স্ট আমাক কি দি আছে লিখি লওঁ s equal to 2t cube plus 3t square plus 5 এতিয়া আমি কি জানো ভেলোচিটি ইনষ্টেন্টেনিয়াছ ভেলোচিটি যদি উলিয়াব লাগে হেতু কি হয় ds বাই dt হয় তোমালোকে এটা কেনেকৈ গম পাবা যে আমি ইনষ্টেন্টেনিয়াছৰ ফৰ্মুলাটো ইউজ কৰিব লাগে যেতিয়া ইয়াত t কিউব t স্কয়াৰ মানে t ফাংচনত দিয়া থাকিব আৰু কোৱেশ্চনত এনেকৈ ক'ব যে at t equal to 1 second কিমান ভেলোচিটি মানে এটা নিৰ্দিষ্ট সময়ত খুলিছে আৰু হেতু মিনিং কি ইনষ্টেন্টেনিয়াছ গতিকে ds বাই dt কৰা তাৰ মানে ডিফাৰেন্সিয়েচন আমি কাট কৰিব লাগিব এটুক s ৰ জায়গাত এটো বহাম 2t cube plus 3t square plus 5 হৈ গ'ল এতিয়া কি হ'ব d dt এটো আছে সো কি লিখিম 2t cube plus differentiation of 3t square differentiation কৰিব পাৰিছিলা যদি এখিনি কৰি ল'ব পাৰিবা তাৰপিছতে 5 হৈ গ'ল মানে ডিফাৰেন্সিয়েচনটো ভিতৰত লৈ যাব পাৰি না প্লাস থাকিলে শিকাইছোৱে হৈ গ'ল এতিয়া চাবা ইয়াৰ পিছত কিমান আহিব ওপৰত লিখি দিছো ইয়াতে লিখি দিছো ডিফাৰেন্সিয়েচন কৰিব জানা তোমালোকে অলৰেডি মই বহুত বাৰ শিকোৱা আছে এতিয়া এটো 2 টো আগত গুছি আহিব সেকেন্ড পিছফালে লিখাই ভাল হ'ব নহলে ইয়াতে জায়গা সৰু হৈ যাব এতিয়া চাবা কিমান হ'ব 2 টো আগত গুছি আহিব
ডি ডি টি অফ টি কিউব কোনোবাই যদি মানে এটা ষ্টেপ কাটি পেলাই ডাইৰেক্ট কৰিব পাৰে কৰি ল'বা কাৰণ মই শিকাবৰ কাৰণে এটা ষ্টেপ বেছিকৈ লিখিছোঁ 3 ডি ডি টি অফ টি স্কুৱেৰ প্লাছ এইকেইটাতো 0 হ'ব কাৰণ ডিফাৰেঞ্চিয়েশ্যন অফ কনষ্টেণ্ট ইজ 0 হৈ গ'ল ঠিকে আছে ন এতিয়া 2 ইনটু ডি ডি টি অফ টি কিউব আমি কি জানো ডি ডি এক্স অফ যদি এক্স এন থাকে কি আছিলে এন এক্স এন মাইনাছ 1 এইটো আছিলে হয়নে এতিয়া টি কিউব আছে চ' কি হ'ব 3 টি স্কুৱেৰ হ'ব প্লাছ এইটো 3 ইনটু ডিফাৰেঞ্চিয়েশ্যন অফ টি স্কুৱেৰ আছে চ' কিমান হ'ব 2t হ'ব 0টো নালাগে লিখিব এতিয়া হ'ব 6 টি স্কুৱেৰ প্লাছ 6t এইটো পালোঁ ভি টি হৈ গ'ল এতিয়া আমি চব কুৱেশ্যন কৰি ল'ব পাৰিম ইয়াৰ পৰা কেনেকৈ চোৱা ফাৰ্ষ্ট কুৱেশ্যনটোত কি সুধিছিলে হোৱাট ইজ ইনিচিয়েল ভেল'চিটি ইনিচিয়েল ভেল'চিটি কিমান ইনিচিয়েল ৱৰ্ডটোতে চব সোমাই আছে সদায় মনত ৰাখিবা এইটো কুৱেশ্যন বহুত আহে ইনিচিয়েল যেতিয়া ইনিচিয়েল ৱৰ্ডটো জানিবা তেতিয়া মানে কি টি ইকুৱেল টু 0 অবভিয়াছলি এইটোৱে হ'ব কাৰণ ইনিচিয়েল মানেনো কি হয় একদম বস্তুটো আৰম্ভ হৈছে মানে যেতিয়া টাইমটো 0 আছিলে মানে একদম সময় যেতিয়া শূন্য আছিলে তেতিয়া আৰম্ভ হয় অবভিয়াছলি চ' টি ইকুৱেল টু 0 ইনিচিয়েল মানে টি ইকুৱেল টু 0 মানে টাইম 0 তেতিয়া চ' ইনিচিয়েল ভেল'চিটি that is t equal to 0 therefore vt কিমান হ'ব t equal to 0 হ'লে 6 into t জেগাত 0 পুট কৰা 0 plus 6 into 0 so এইটো কিমান হ'ব 0 হ'ব so initial velocity 0 পালো second to what is the velocity at t equal to 1 second 1 second ত কিমান velocity t equal to 1 second therefore vt কিমান হ'ব আমি t equal to 1 বহাম মানে t জেগাত ইয়াত 1 বহাম 6 into 1 square plus 6 into 1 তাৰ মানে এইটো কৰিলে 12 হ'ব 12 মিটাৰ পাৰ ছেকেণ্ড হৈ গ'ল এইটো আমি পালো t equal to 1 সেকেন্ডত ভেলোচিটি কিমান থাৰ্ড কোৱেশ্চনটো কি কৈছে এক্সেলাৰেশ্যন কৰিছে t equal to 1 সেকেন্ডত এটা এইটো কেনেকৈ উলিয়াবা সেইটো তোমালোকে একবাৰ নিজে ভাবা মই তেতিয়ালৈকে এইটো মুছি লওঁ নিজে এবাৰ ভাবা ভিডিঅ'টো চলি থাকোতে ভাবা কেনেকৈ উলিয়াবা এক্সেলাৰেশ্যনটো উলিয়াব কৈছে মানে ইনষ্টেণ্টেনিয়াছ এক্সেলাৰেশ্যন মই কি কৈছিলোঁ এক্সেলাৰেশ্যন মানে কি আছিলে ডি ভি বাই ডি টি আছিলে হয়নে মানে ভেলোচিটি ডিভাইডেড ভেলোচিটিক ইণ্টিগ্ৰেশ্যন ডিফাৰেঞ্চিয়েশ্যন কৰিব লাগে উইথ ৰেচপেক্ট টু টাইম মানে আমি কাক ডিফাৰেঞ্চিয়েশ্যন কৰিম এই ভি কিমান আছে ইয়াত এইটো 6t স্কুৱেৰ প্লাছ 6t এইটোক ডিফাৰেঞ্চিয়েশ্যন কৰা মানে ভি জেগাত এইটো পুট কৰা তেতিয়া কিমান হ'ব এইটো কৰিলে ডাইৰেক্ট কৰিছোঁ এটা ষ্টেপতে ডিফাৰেঞ্চিয়েশ্যনটো 12t আহিব প্লাছ 6 চ' 8t পালোঁ এইটো 12t প্লাছ 6 আমাক কিমানত উলিয়াব লাগে when t equal to 1 second therefore 8t কিমান হ'ব তেতিয়া t জেগাত 1 বহোৱা 12 into 1 plus 6 মানে 18 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এইটো হ'ব এনচাৰটো চ' আই হোপ বস্তুটো বুজি পালা তোমালোকে কুৱেশ্যনটো ক্লিয়াৰকৈ আৰু বহুত কুৱেশ্যন কৰাম আজি ইনষ্টেণ্টেনিয়াছ ভেলোচিটি টপিকটো আজিয়ে শেষ কৰিবা একদম ধুনীয়াকৈ এতিয়া ইয়াৰ পিছৰ কুৱেশ্যনটো তোমালোকে নিজে কৰিব পাৰিবা কাৰণ মই এইটো কৰাই দিছোঁ আগৰটোত একেই চ' কেনেকৈ কৰিবা ফাৰ্ষ্ট লিখি লোৱা এফালৰ পৰাই লিখিছোঁ ফাৰ্ষ্ট লিখি ল'বা কি দিয়া আছে এক্স দিয়া আছে হয়নে এক্স ইকুৱেল টু 180t প্লাছ 50t স্কুৱেৰ এইটো দিয়া আছে আমি কি উলিয়াব লাগে ফাৰ্ষ্ট ইনিচিয়েল ভেলোচিটি সুধিছে ভেলোচিটি এট 4 সেকেন্ড আৰু এক্সেলাৰেশ্যন সুধিছে চ' আৰামত ওলাই যাব ফাৰ্ষ্ট কুৱেশ্যনটোকে কৰোঁ ইনিচিয়েল ভেলোচিটি সুধিছে ন আমি ভেলোচিটিটো উলিয়াই ল'ব লাগিব ফাৰ্ষ্ট আমাক ডিছপ্লেচমেণ্ট দিয়া আছে ভেলোচিটি উলিয়াই ল'লে হ'ল ভেলোচিটি কিমান ডিফাৰেঞ্চিয়েশ্যন কৰি দিলে হ'ল dx বাই dt মানে ডিফাৰেঞ্চিয়েশ্যন অফ 180t প্লাছ 50t স্কুৱেৰ ডিফাৰেঞ্চিয়েশ্যন ইউজ কৰিলে হ'ল অলৰেডি মই ডিফাৰেঞ্চিয়েশ্যন ধুনীয়াকৈ শিকুৱাই আছে এইটো কিমান হ'ব 180 প্লাছ এইটো 50t স্কুৱেৰ আছে ন 50 আগত আহিব d ডিফাৰেঞ্চিয়েশ্যন অফ t স্কুৱেৰ চ' এইটো কৰিলে আহিব তোমালোকৰ 180 প্লাছ 100t হৈ গ'ল চ' আমি ভেলোচিটি কিমান পালোঁ 180 প্লাছ 100t এইটো হৈ গ'ল আমাৰ ভেলোচিটিটো
ইয়াৰ পিছতে আমি কি কৰিব লাগিব ইনিশিয়াল ভেলোচিটি খুদিছে ফাৰ্স্ট সো ইনিশিয়াল ভেলোচিটিটো উলিয়াই লোৱা ইনিশিয়াল ভেলোচিটি মানে when t equal to 0 ইনিশিয়াল শব্দটো থাকিলে t 0 হ'ব therefore vt কিমান হ'ব t জায়গাত 0 বহাবা t যত আছে t ইয়াতে আছে সো কিমান হ'ব 180 plus 100 into 0 সো vt কিমান হ'ব 180 মিটাৰ পাৰ সেকেন্ড এটো হ'ব ইনিশিয়াল ভেলোচিটিটো বুজি পালা ইয়াৰ পিছতে আমি উলিয়াব লাগিব কি ভেলোচিটি এট 4 সেকেন্ড 4 সেকেন্ডত ভেলোচিটি কিমান সো সেকেন্ডটো at t equal to 4 second vt কিমান হ'ব 180 plus 100 into 4 so 180 plus 400 so 580 মিটাৰ পাৰ সেকেন্ড ঠিক আছে এটো হ'ব ইয়াৰ পিছতে আমাক কি খুদিছে the acceleration of the particle acceleration টো উলিয়াব লাগে সো 3 নম্বৰতে acceleration a acceleration মানে কি আছিল dv by dt আগতে জনাই কৈছো differentiation of dv v টো কিমান পাইছিলো আমি এটো 180 plus 100t এটো ইয়াত লিখি দিয়া 180 plus 100t so differentiation of 180 plus differentiation of 100t এটো হ'ব 0 এটো কিমান হ'ব 100 so acceleration হ'ব 100 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হগল so এনেকৈ কৰে কোৱেশ্চন বিলাক একদম সহজ ইমান টান নহয় নিজে কৰিব পাৰিবা ইয়াৰ পিছতে আমি নেক্সট কোৱেশ্চনটো চাম এটো কি কৈছে so আমি কি কৈছে এবাৰ কৈ দিছো the acceleration of a particle in meter per second square is given by a equal to দিয়া আছে কিমান 3t square plus 2t plus 2 if the particle starts with a velocity v equal to 2 meter per second at t equal to 0 মানে আৰু কি দিয়া আছে when t equal to 0 velocity কিমান 2 meter per second হেতু দিয়া আছে আমাক কি খুদিছে what is the velocity at t equal to 2 second মানে at t equal to 2 second ইয়াৰ velocity কিমান হেতু খুদিছে এটা আমি এটো কেনে কৰিলাম আমাক acceleration দিয়া আছে velocity উলিয়াব লাগে কেনে কৰিলাম ভাবাচোন একবাৰ acceleration দিয়া আছে velocity উলিয়াব লাগে এটো কেনে উলিয়াব সো আমি কি জানো acceleration মানে কি হয় dv by dt হগল সো velocity উলিয়াবৰ কাৰণে কি কৰিছিলো আমি dv a dt কৰো তাৰপিছত ইন্টিগ্ৰেশন কৰি দিও এটা কি হ'ব v integration a dt আছিল যদি আমাক velocity দিয়া থাকে acceleration উলিয়াব লাগে আমি ডিফাৰেন্সিয়েচন কৰি দিও আৰু যদি উল্টা হয় মানে acceleration দিয়া আছে velocity উলিয়াব লাগে বস্তুটো মন কৰিবা তেতিয়া আমি কি কৰিম ইন্টিগ্ৰেশন কৰি দিয়া এটা so velocity কিমান হ'ব integration of a dt so integration of a কিমান আছে এটো 3t square plus 2t plus 2 dt হগল এটা প্লাস থাকিলে ভিতৰত লৈ যাব পাৰি 3t square dt plus 2t dt plus 2 dt হগল এতিয়া আমি কি কৰিম কনস্ট্যান্ট এটা আগত লৈ আনা 3t square plus 2 plus 2 integration dt হল এটা ইন্টিগ্রেশনৰ ফৰ্মুলাটো কি আছিল অলৰেডি মই পঢ়োৱা আছে তোমালোকক integration of x dx অলৰেডি তোমালোকক মই হেতু ফৰ্মুলা পঢ়োৱাই আছে integration of x to the power n dx equal to x to the power n plus 1 divided by n plus 1 so এটো কিমান হ'ব 3 into t cube by 3 plus 2 into t square by 2 plus 2t আৰু মই কি কৈছিলো যদি দুটা ইন্টিগ্ৰেশন আছিল এটা আছিল ডেফিনিট আৰু এটা আছিল ইনডিফিনিট যদি ডেফিনিট ইন্টিগ্ৰেল থাকে একিটা ইয়া পা ইয়ালে লিমিট থাকিব আৰু ইনডিফিনিট থাকিলে মানে লিমিট নাই যদি কোনোবাই পাহৰি গলা ডিফাৰেন্সিয়েচন আৰু ইন্টিগ্ৰেশনটো একবাৰ আকৰবাৰ চাই লবা ভিডিও ডেসক্ৰিপচনত থাকিব এতিয়া ইয়াতে লিমিট একো নাই সো যদি লিমিট নাই আমি লাষ্টত কি লিখিব লাগে c বুলি এটা লিখিব লাগে কনস্ট্যান্ট মানে এটা মনত আছে সবৰে এটা 3 এ ঠিক ক্যান্সেল যাব 2 এ 2 ক্যান্সেল যাব সেটো মান কিমান থাকিব t cube plus t square plus 2t plus c এটো ওয়ান আমাৰ acceleration টো এতিয়া কোৱেশ্চনটো শেষ হোৱা নাই জাস্ট অকমান কোৱেশ্চনটো এতিয়া শেষ হোৱা নাই হৈ গল এটা আমি ইফালে লিখি লম
acceleration কিমান পালো 3 কিমান পাইছিলো t cube plus t square velocity এটো so velocity আমি কিমান পাইছিলো t cube plus t square plus 2t plus c এটো হয় আৰু কি কৈছে আমাক given যেতিয়া t equal to 0 আছিলে velocity কিমান হয় 2 meter per second 2 meter per second হৈ গল এটা লিখিবা when t equal to 0 velocity 2 velocity 2 বুলি দিয়া আছে এটা কি লিখিবা velocity জায়গা 2 লিখা মানে v জায়গা 2 আৰু t জায়গা 0 লক্ষ্য 0 হ'ব আৰু প্লাস c2 থাকিব সো আমি c ভ্যালুটো কিমান পালো 2 মিটাৰ পাৰ সেকেন্ড হৈ গল মানে কনস্ট্যান্টৰ ভ্যালুটো পাই গলো 2 কেনেকৈ পালো কাৰণ t যেতিয়া 0 হয় v টো 2 হয় সো এইবিলাক ভ্যালু সব পুট কৰি দিলে c2 থাকি যাব c = 2 পাম হৈ গল এতিয়া therefore আকৌ লিখা velocity কিমান হ'ব তেতিয়া t cube plus t square plus 2t plus মানে ইয়াৰ পাই লিখিছো c জায়গাত কি লিখিম 2 এটো হল এটো আমি ফাইনাল পালো velocity টো হৈ গল এতিয়া আমাক কি খুদিছে উলিয়াব কি লাগে যেতিয়া t = 2 সেকেন্ড হয় তেতিয়া velocity কিমান সো ইয়াত t = 2 পুট কৰি দিয়া 2 cube plus 2 square plus 2 into 2 plus 2 8 plus 4 plus 4 plus 2 12 16 18 হ'ব হল এটো এনসার এই কোৱেশ্চনটো যদি ভালকে বুজি পোৱা সব কৰিব পাৰিবা এনেকুৱা এটো কোৱেশ্চন আৰু ইয়াৰ আগৰ কোৱেশ্চনটো এই দুটাতে সব সোমাই আছে সো আমি এই দুটা কোৱেশ্চনে আজি কৰি দেখালো আৰু তোমালোকে এতিয়া আৰু কিছুমান কোৱেশ্চন আছে যিবিলাক এমসিকিউ কোৱেশ্চন হয় সেই গুটেখিনি এটা কৰা এমসিকিউ কোৱেশ্চন খিনি এতিয়া কৰা এই দুটা কোৱেশ্চন এসএলআৰ আছে এতিয়া এমসিকিউ কোৱেশ্চন খিনি কৰা ধুনিয়াকে সব select the correct statement সো আমাক x টো দিয়া আছে ফাৰ্স্ট আমি কি দিয়া আছে লিখি লম x টো কিমান দিছে 3t square minus 60 3t square minus 60 এটা আমাক কিছুমান পয়েন্ট দিয়া আছে এটা দুটা velocity খুদিছে acceleration খুদিছে সো আমি দুটা উলিয়াই লম ফার্স্ট velocity উলিয়াম dx by dt ফর্মুলাটো আছিল সো ডিফারেন্সিয়েশন কৰিব লাগিব আমি 3t square minus 60 এটো যদি ডিফারেন্সিয়েশন কৰা কনস্ট্যান্ট তো আগত আহে ডিফারেন্সিয়েশনত 3 তাৰছত d মই তোমালোকক ফার্স্ট এটো কোৱেশ্চনত গুটে ধুনিয়াকে স্টেপ বাই স্টেপ কৰি দিছো তাৰপিছত মই নিজে কৰি দিম কেনেকৈ কৰিব লাগে t square minus d dt of 6 to আগত আহিব কনস্ট্যান্ট 6t সো এটো যদি আমি কৰো কিমান হ'ব 3 into এটো ডিফারেন্সিয়েশন কৰিলে 2t minus এটো ডিফারেন্সিয়েশন কৰিলে 1 হয় সো minus 6 মানে 6t minus 6 এটো হল আমাৰ velocity নেক্সট আমি acceleration উলিয়াব লাগে acceleration ফর্মুলা কি dv by dt মানে v জায়গাত এটো পুট কৰা 6t minus 6 এটো যদি কৰা এটো তো 0 আহিব এটো কৰিলে 6 সো acceleration আহিল 6 velocity আহিল এটো এটা আমাক কোনটো অপশন কারেক্ট হেতু চাম the acceleration of the particle is 0 at t equal to 0 second 0 বুলি কৈছে but ইয়াত 6 আছে অলৰেডি সো এটো নহব নেক্সট তো কৈছে এটো the velocity of the particle is 0 at t equal to 0 second যদি t equal to ইয়াত 0 পুট কৰো ইয়াত যদি 0 পুট কৰো t 0 তেতিয়া কি হ'ব এটো 0 হৈ যাব -6 থাকিব হয় নহয় সো এটো অপশন নহয় the velocity of the particle is 0 at t equal to 1 second t equal to 1 second t to 1 second আছে velocity কিমান পাইছো 6t minus 6 যদি t to 1 পুট কৰো v equal to 6 into 1 minus 6 মানে 0 হ'ব সো এটো 0 হল অপশন 3 to correct next question to চাবা এটো দিয়া আছে a particle is moving so that its displacement s to দিয়া আছে আমাক t cube minus 6t square plus 3t plus 4 আমি কি উলিয়াব লাগে its velocity at the instant when its acceleration is 0 মানে velocity উলিয়াব লাগে কেতিয়া জানানে যেতিয়া acceleration to 0 হয় এটা এটো কোৱেশ্চন এনেকুৱা কোৱেশ্চন বোৰ আহে
এটা এটো কোৱেশ্চন আমি কেনেকৈ কৰিম ভেলোসিটি 0 হ'ব ভেলোসিটি উলিয়াব লাগে যেতিয়া এক্সেলাৰেশন 0 এক্সেলাৰেশন উলিয়াই লবা ফাৰ্স্ট তাৰ পৰা t কিমান হ'ব উলিয়াব লাগিব মানে কিমান টাইমত এক্সেলাৰেশনটো 0 হয় সো হে টাইমটো ইয়াত পুট কৰিব লাগিব মানে কি কলো ফাৰ্স্ট at an instant when acceleration is 0 মানে acceleration to 0 কেতিয়া হয় হে টাইমটো উলিয়াই লম হে টাইমটো আমি ভেলোসিটিত পুট কৰি দিম তেতিয়া ভেলোসিটি কিমান হ'ব ওলাই যাব সো তাৰ কাৰণে এতিয়া ফাৰ্স্ট আমি ভেলোসিটি উলিয়াম ds/dt এটো কৰিলে ইয়াত যদি ডিফাৰেন্সিয়েচন তোমালোকে কৰি চাবা কিমান আহিব মই মুখত কৰিছো 3t² minus 12t plus 3 এটো হ'ব ভেলোসিটি তাৰপিছত এক্সেলাৰেশনটো dv/dt acceleration to d so yet ami acceleration to kiman hobo dv/dt so d dt taisot v jaga eto put koi dia 3t² second so my acceleration to kiman hobo dv/dt v to side eto put ko 3t² minus 12t plus 3 so eto jodi moi koru acceleration কিমান হ'ব a equal to এটো ডিফারেন্সিয়েশন কৰিলে হ'ব আমাৰ 6t minus 12 এটো হ'ব acceleration এটা আমি কি উলিয়াব লাগে ভেলোসিটি উলিয়াব লাগে যে কেতিয়া যেতিয়া acceleration 0 হয় ভেলোসিটি উলিয়াব লাগে কেতিয়া কেতিয়া মানে কি টাইমটো হয় নহয় সো ভেলোসিটি উলিয়াব লাগে তাৰ কাৰণে আমি acceleration 0 হ'ব লাগিব সো টাইমটো ইয়াৰ পৰা উলিয়াম হে টাইমটো ইয়াত পুট কৰিম এটা acceleration to 0 বুলি ধৰা a equal to 0 so 60 minus 12 equal to 0 ইয়াৰ পৰা t কিমান পাবা 2 এটো কৰিলে t 2 সেকেন্ড পাবা হে 2 সেকেন্ডত আমি ভেলোসিটি উলিয়াব লাগে মানে ভেলোসিটি at t equal to 2 সেকেন্ড equal to ভেলোসিটি কিমান দিয়া আছে আমাৰ মানে কিমান পাইছো 3t² minus 12t plus 3 3t² minus 12t plus 3 এটো পাইছো আকৌ এবাৰ চাই লৈছো so আমি ইয়াত t to 2 পুট কৰিম মানে 3 into 2 square minus 12 into 2 plus 3 so এটো কৰিলে 3 into 4 12 হ'ব minus 12 into 2 24 হ'ব plus 3 so এটো কৰিলে 15 minus 24 আমি পাম minus 8 এটো minus 8 ল'ব ঠিক আছে এনেকে কৰিলে হল এটা নেক্সট কোৱেশ্চনটো চাবা ইয়াত কি দিয়া আছে সদায় কোৱেশ্চনটো ফাৰ্স্ট পঢ়িব লাগে ভিডিওটো পজ কৰি তোমালোকে নিজে এবাৰ ট্ৰাই কৰা a body moves from rest বুলি কোৱা আছে মানে u0 with a constant acceleration দিয়া আছে 5 its instantaneous speed at the end of 10 second 10 সেকেন্ডৰ পিছত মানে টাইমটো 10 সেকেন্ড তেতিয়া তাৰ স্পিড কিমান হ'ব এটো নরমাল ফর্মুলা এপ্লাই কৰিলে হল এখিনি পা মানে 0 পা স্টার্ট হৈছে 10 সেকেন্ড গল একিটা স্পিড কিমান হ'ব সো নরমাল ফর্মুলা এপ্লাই কৰিলে হল v equal to u plus 80 এটো কৈ দিয়া v equal to u আছে 0 plus a 5 into t 10 সো আমি পাম আমাৰ आंसर 50 অপশন 1 এটো সহজে আছিল নেক্সট কোৱেশ্চন চাবা a particle moves along a straight line such that its displacement s দিয়া আছে the velocity when acceleration is 0 same question to same asile same question আহে গল next to saba the displacement of a particle starting from rest is given by s iman the time in seconds at which particle will attain zero velocity মানে যে velocity 0 হলে টাইম কিমান হ'ব খুদিছে নিজে উলিয়াব পাৰিবা ভিডিওটো পজ কৰি লোৱা ফাৰ্স্ট পিছত এটা মই কৰি আছো ভিডিওটো পজ কৰি এবাৰ নিজে ট্ৰাই কৰা s দিয়া আছে আমাক 6t² minus t cube 6t² minus t cube আমি velocity 0 হলে টাইম উলিয়াব লাগে সো velocity উলিয়াই লও ds/dt dt এটো পুট কৰি দিয়া s জায়গাত
এটো যদি আমি ডিফাৰেন্সিয়েচন কৰো তোমালোকে কৰিলে 6 টো আগত আহিব ইনটু 2t মাইনাস এটো কৰিলে 3t স্কয়াৰ মানে কৰিলে আমাৰ কিমান আহিব 12t minus 3t square এটা আমি ভেলোসিটি 0 কৰিব লাগে তেতিয়া টাইম কিমান হৈ পৰিছে সো এটো 0 কৰা এটো 0 কৰিলে t টো কমন লও যদি 12 minus 3t equal to 0 সো এবাৰ t 0 হ'ব কি আছে t 0 হ'ব এবাৰ তাৰ পিছত আৰু এবাৰ কি হ'ব 12 minus 3t 0 এটো যদি কৰো 3t equal to 12 t equal to 4 so my answer হ'ব এটো এটো কিয় নহয় কাৰণ কোৱেশ্চনটোত কি কৈছে t equal to 4 ওলাইছে 0 নহয় কাৰণ কোৱেশ্চনটোত কি কৈছে 0 পা স্টাৰ্ট হৈছে and particle will attain zero velocity again মানে আকৌ কেতিয়া 0 হ'ব খুদিছে velocity so 4 টো হ'ব answer t equal to 0 to velocity 0 আৰু 4 to 0 so 4 হ'ব and the next question to চাবা এটো কি কৈছে so এই কোৱেশ্চনটোত কি কৈছে চাবা এবাৰ নিজে পজ কৰি ট্ৰাই কৰা the motion of a particle is described by এটো x দিয়া আছে a আৰু b ও দিয়া আছে আমাক velocity at time equal to t লাগে নিজে উলিয়াব পাৰিবা মই কৰি দিছো তথাপিও x equal to a plus bt square আছে x equal to a plus bt square a আৰু b কি হয় কনস্ট্যান্ট হয় সো আমাক velocity লাগে ফর্মুলা কি dx by dt সো এটো যদি মই কৰো velocity কিমান হ'ব d dt a plus bt square এটা a টো কনস্ট্যান্ট হয় সো এটো 0 হ'ব প্লাস এটো b টো আগত আহিব t square আছে সো ডিফারেন্সিয়েশন কৰিলে 2t মানে 2bt হল হয় velocity টো লৈছে তোমাক কি সুধিছে its instantaneous velocity at time equal to 3 second time equal to 3 second মানে velocity at t equal to 3 যদি কৰো কিমান হ'ব ইয়াত 2 into t কাৰণে 3 আৰু b ভ্যালুটো কিমান দিয়া আছে ওপৰত b ভ্যালু আছে 3 সো এটো যদি কৰো 2 into 3 6 6 into 3 18 অপশন আহিল 18 এটো নেক্সট টু চাবা এটা ৰিলেশন এটো দিয়া আছে এটা ফার্স্ট ভিডিওটো পজ কৰি নিজে এবাৰ ট্ৰাই কৰা ইয়াত কি দিছে 3t এটো দিয়া আছে describe the displacement of a particle in one direction the displacement when velocity is 0 মানে velocity 0 উলিয়াব লাগে velocity 0 কৰি টাইম কিমান হয় এটো উলিয়াম তাৰ পিছত velocity 0 হলে কিমান টাইমত 0 হ'ব এই টাইমটো উলিয়াম সেই টাইমটোত ডিসপ্লেসমেন্ট কিমান হ'ব তে হে t টো আমি x ত পুট কৰি দিম এটা মই কেনেকৈ কৰিম চাবা কোৱেশ্চনটো কি দিয়া আছে এটো লিখিলো 3t equal to root 3x plus 6 3t equal to root 3x plus 6 এটো দিয়া আছে এতিয়া 6 টো এফালে আনো 3t minus 6 equal to root 3x দুইফালে যদি স্কয়ার কৰি দিও কিমান হ'ব ইয়াত 3t minus 6 3t minus 6 square equal to এফালে 3x থাকিব so এটো a minus b whole square আছে মানে 9t square minus 2ab মানে কিমান হ'ব 6 into 3 18 6 3 18 into 2 36 36t plus 36 equal to 3x 3 cancel কৰিব পাৰি so ইয়াত যদি 3 cancel কৰো কিমান থাকিব 3t square minus ইয়াত 3 cancel কৰিলে 12t plus 12 equal to x so x ভ্যালু আমি পালো এটো এতিয়া ইয়াৰ পৰা আমি velocity উলিয়াম velocity টো 0 কৰি টাইম কিমান ওলাই এটো ইয়াত পুট কৰিম so এটা velocity formula dx by dt so x ৰ জায়গাত এটো দিম 3t square minus 12t plus 12 so এটো কৰিলে এটো ডিফারেন্সিয়েশন কৰিলে কিমান হ'ব 6t minus 12
এটো হল এটা আমি ভেলোসিটি 0 কৰিব লাগে সো ভেলোসিটি 0 কৰা ভেলোসিটি ইকুৱেল টু 0 therefore 60 minus 12 equal to 0 so t লব আমাৰ ইয়াৰ পৰা 2 t2 পালো so t2 ইয়াত পুট কৰি দিয়া ইয়াত t equal to 2 second পুট কৰি দিয়া t জায়গাত 2 পুট কৰি দিয়া যিমান অপচন ওলাই so এতিয়া নেক্সট কোৱেশ্চনটো পজ কৰি এবাৰ নিজে ট্ৰাই কৰা এটো কি দিয়া আছে দা পাৰ্টিকল মুভছ along এটো দিয়া আছে এবিলাক পঢ়িব নালাগে x টো দিয়া আছে মানে ইনিশিয়াল ভেলোসিটি মই তোমালোকক কৈছিলো ইনিশিয়াল যদি উলিয়াব দিয়ে টাইম টু 0 হয় মানে ইনিশিয়াল স্টার্ট সো স্টার্ট কেতিয়া হ'ব যেতিয়া টাইম টু 0 হয় না সো ভেলোসিটি উলিয়াই তাত টাইম টু 0 পুট কৰিব লাগে মই এটা কৰি দিছো 2 minus 5t plus 6t square এটো আছে x 2 minus 5t plus 6t square so আমি velocity উলিয়াম dx by dt এটো কইলে x এর জায়গাত এটো 2 minus 5t plus 6t square এটো যদি কৰো এটো হ'ব 0 এটো হ'ব -5 এটো ডিফারেন্সিয়েশন কইলে প্লাস 12t ঠিক আছে এরপর আমি ইনিশিয়াল উলিয়াব লাগে so time to 0 হ'ব therefore velocity কিমান হ'ব 0 minus 5 plus 12 into 0 ঠিক আছে so -5 আহিব आंसर -5 next question to চাবা ইয়াতো x দিয়া আছে which of the following is true এটো নিজে কৰিবা question বোৰ ডেসক্ৰিপচনত দিয়া থাকিব ধুনিয়াকে pdf টো so তাৰ পৰা ডাউনলোড কৰি নিজে ট্ৰাই কৰিবা এটো দিয়া আছে the displacement x of a body having relation with time x এটো x displacement টো দিয়া আছে আমি কি উলিয়াব লাগে distance covered by the body মানে কি দিয়া ফার্স্ট এবাৰ নিজে ট্ৰাই কৰা displacement দিয়া আছে x আমি উলিয়াব লাগে distance covered by the body in first 2 second মানে first 2 secondত কিমান distance গল এটো আমি উলিয়াব লাগে এতিয়া এটো ইয়াত 2 পুট কৰি দিলে নহব কিন্তু এটো নহয় এটা কেনেকে কৰিম চাবা ইয়াত যদি তুমি t = 2 পুট কৰি দিয়া এটো ভুল হয় ইয়াতো কৰা এটা টেকনিক আছে এনেকুৱা কোৱেশ্চন বোৰ x = 3t square minus 6t plus 7 দিয়া আছে সো আমি কি কৰিম ইনিশিয়ালি কিমান আছে মানে এটা ইকুয়েশনটো চাবা কেনেকে কৰিম আমাৰ x দিয়া আছে কিমান দিয়া আছে লিখি লও 3t square minus 6t plus 7 এটো কোৱেশ্চন আমাক এটো দিয়া আছে এটা এটো চাবা কেনেকে কৰিম x তো লিখি ললো তাৰ পিছত আমি কি কৰিম এটা আমাক 2 সেকেন্ড ফার্স্ট 2 সেকেন্ডত কিমান ডিসটেন্স ট্রাভেল কৰে হদিছে এটো আমাক দিয়া আছে ডিসপ্লেসমেন্ট এটো দিয়া আছে ডিসপ্লেসমেন্ট এতিয়া ফার্স্ট 2 সেকেন্ড বুলি কৈছে হয়নে সো আমি এই x তো ইয়াৰ পজিশন হয় মানে পজিশন সো এতিয়া ফার্স্ট x তো আমি t = 0 সেকেন্ড 0 সেকেন্ডত কিমান হয় উলিয়াম কিমান হ'ব ইয়াত যদি 0 পুট কৰো এটো 0 হ'ব এটো 0 হ'ব এটো 7 থাকিব তাৰ পিছত x তো t = 1 সেকেন্ডত কিমান হ'ব t = যদি 1 পুট কৰো ইয়াত 3 * 1 square minus 6 * 1 plus 7 সো এটো কৰিলে 3 - 6 plus 7 মানে কিমান হ'ব 4 তো x তাৰ পিছত আমি ফার্স্ট 2 সেকেন্ড বুলি কৈছে সো আমি 2 সেকেন্ডলৈকে উলিয়াম এটো 0 ত মানে ইনিশিয়ালি 7 ত আছে নেক্সট ডিসপ্লেসমেন্ট কিমান আছে t = 1 ত ডিসপ্লেসমেন্ট 4 আছে এটা x তো 2 পুট কৰিম মানে t = 2 পুট কৰিম সো এটো যদি কৰো আমি ইয়াত কিমান হ'ব 3 * 2 square minus 6 * 2 plus 7 এটো কৰিলে হ'ব 12 minus 12 plus 7 so 7 ওলাল এটো একেটা t = 0 1 আৰু 2 এটা আমি এটো মই কেনেকৈ বুজাই আছো তুমি চাবা ফার্স্ট 7 ত আছে মানে ইনিশিয়াল এটো ধৰা 0 ইয়াৰ ডিসপ্লেসমেন্ট 7 কেতিয়া 0 মানে টাইম 0 ত 0 থাকোতে 7 ত আছে ডিসপ্লেসমেন্ট তাৰ পিছত 1 সেকেন্ডৰ সময়ত মানে যেতিয়া টাইমটো 1 সেকেন্ড হৈছে তেতিয়া তাৰ ডিসপ্লেসমেন্ট কিমান হৈছে 4 হৈছে 4
তাৰপিছত টাইমটো 2 সেকেন্ড হওঁতে ডিসপ্লেসমেন্ট কিমান হৈছে আকৌ 7 হৈছে এইকেটা এতিয়া সব প্ৰথম 7 আছে তাৰপিছত ডিসপ্লেসমেন্ট 4 হ'ল মানে কিমান ডিসটেন্স ট্ৰেভেল কৰিলে 3 হয়নে তাৰপিছত এখিনি 3 ট্ৰেভেল কৰিলে 3 ডিসটেন্স তাৰপিছত ডিসপ্লেসমেন্ট 4 আছে আকৌ 4 আছে 4 ৰ পৰা কলৈকে গৈছে 7 লৈকে সো 4 ৰ পৰা 7 লৈকে আকৌ কিমান গল 3 সো টোটাল কিমান ডিসটেন্স ট্ৰেভেল কৰিলে 3 + 3 6 এনেকৈ কৰিব লাগে কোনোৱে যদি বুজা নাই আকৌ কৈ দিছো ধৰা এটো 0 এটো 7 ইনিশিয়ালি t = 0 ত 7 ত আছে তাৰ পিছত t = 1 ত কিমান জন গল 4 ত গল সো কিমান ডিসটেন্স ট্ৰেভেল কৰিলে 3 তাৰ পিছত t = 2 2 সেকেন্ড হওঁতে আকৌ 7 ডিসপ্লেসমেন্ট হ'ল তেতিয়া আকৌ কিমান ডিসটেন্স ট্ৰেভেল কৰিলে 3 সো টোটাল 3 + 3 6 হেতু হ'ব আনসাৰটো বস্তুটো ভালকে বুজি চাবা নবুজিলে আকৌ চাবা ভিডিওটো নেক্সট কোৱেশ্চনটো চাবা এটো কি দিয়া আছে পজিশন x x to দিয়া আছে the particle turns around মানে কি জানানে বস্তুটো এনেকে এনেকে গৈ আছে তুমি ধৰা বস্তু এটা ওপৰলৈ দলিমাই দিলা turns around মানে এইকিটা বস্তুটো যেতিয়া আকৌ তললৈ ঘূৰি আহে হেতু কথা কয় মানে এই পইণ্টটো এইকিটা ভেলোসিটি কিমান হয় 0 নহয় বস্তুটো ওপৰলৈ গৈ 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 এইকিটা ভেলোসিটিটো কমি মানে এইকিটা 0 হৈ যায় তেতিয়া তলত পৰি পৰে সব ভেলোসিটি 0 সো আমি মানে ইয়াৰ পৰা ভেলোসিটিটো উলিয়াম তাৰপিছত 0 পুট কৰি 0 কৰি পেলাই মানে টাইম কিমান হ'ব লাগে ইজি হয় মই কৰি দি আছো তোমালোকে নিজে কৰিব পাৰিবা x আছে t² - 4t + 5 ইয়াৰ পৰা আমি ভেলোসিটি উলিয়াম dx/dt এটো কৰিলে এটো যদি ডিফাৰেন্সিয়েচন কৰা কিমান হ'ব 2t - 4 এটা ভেলোসিটিটো 0 কৰিব লাগে মানে 2t - 4 0 হ'ব therefore ইয়াৰ পৰা t কিমান ওলাব 2t = 4 t হ'ব 2 হেতুৱে অপচনত t = 2 সেকেন্ড থাকিব তেনে কৰিলে হ'ল এটা নেক্সটটো কৰাই আছো এটো কি দিছে ফাৰ্স্ট নিজে এবাৰ ট্ৰাই কৰিছো x টো দিয়া আছে distance traveled by the particle in first 4 seconds প্ৰথমে কোৱেশ্চনটো নিচিনাই এটো খালি 4 সেকেন্ডত উলিয়াব লাগে মানে ফাৰ্স্ট 0 ত কিমান হ'ব উলিয়াবা ইনিশিয়ালি তাৰপিছত সেকেন্ডত মানে 2 সেকেন্ডত কিমান হ'ব মই কৰাই দি আছো আকৌ তেতিয়া ক্লিয়াৰ হ'ব x দিয়া আছে 2t² - 6t x দিয়া আছে 2t² - 6t সো আমি কিহত উলিয়াম ইয়াত ফাৰ্স্ট 4 সেকেন্ডত খুদিছে সো আমি 4 লৈকে উলিয়াব লাগিব সো x টো যদি 1 দিয়া ইয়াত সৰি 0 দিয়া ফাৰ্স্ট 0 দিলে মানে t যদি 0 দিয়া ইয়াত ফাৰ্স্ট x টো কিমান হ'ব 0 ইনিশিয়ালি 0 ত আছে তাৰ পিছত t = যদি 1 দিও ইয়াত তেতিয়া কিমান হ'ব x টো 2 * 1 - 6 নে -4 t = যদি 2 দিয়া ইয়াত 2 * 2² - 6 * 2 এটো হলে 8 - 12 না -4 আকৌ -4 আহিল ঠিক আছে সো আমি আকৌ -4 পালো তাৰপিছত আকৌ কিহত কৰিম x = 3 মানে আমি 4 লৈকে কৰিব লাগিব 4 লৈকে সো x = t = 3 এটো দিলে x কিমান হ'ব 2 * 3² - 6 * 3 এটো যদি কৰো 18 - 18 ঠিক আছে 2 * 9 18 এটো 18 মানে 0 সো 3 সেকেন্ডত 0 হ'ল এবাৰ লাস্ট 4 ত উলিয়াব লাগিব যদি 4 দিও x কিমান হ'ব 2 * 4² - 6 * 4 মানে 2 * 4² 16 32 ইয়াত -24 মানে আমি কিমান পাবো 8 ঠিক আছে 2 * 4² মানে 4² মানে 16 16 * 2 32 24 মানে 8 হ'ল এটা কিমান পালো ফাৰ্স্ট 0 আছে তাৰপিছত -4 তাৰপিছত আকৌ -4 তাৰপিছত 0 তাৰপিছত 8 এটা আমি ডায়াগ্ৰাম ড্ৰ কৰিম
ইনিচিয়ালি কিহত আছে 0 তাৰপিছত কিমানত আছে -4 ৰখা এটো -4 টো এফালে দিব জায়গা নহব সো ইনিচিয়ালি আছে 0 তাৰপিছত কিহত আছে 1 সেকেন্ডত -4 আৰু 2 সেকেন্ডতো -4 সো 1 সেকেন্ডত -4 নেক্সট 2 সেকেন্ডতো -4 সো সেম জায়গাতে আছে সো এতিয়ালৈকে কিমান ট্ৰেভেল কৰিলে 4 টোটাল 4 ট্ৰেভেল কৰি আছে ডিসটেন্স তো লাগে ন আমাক আৰু ডিসটেন্স নেগেটিভ হ'ব নোৱাৰে এটো ডিসপ্লেসমেন্টে নেগেটিভ হয় হয় নহয় সো টোটাল কিমান ডিসটেন্স ট্ৰেভেল কৰিলে কিনিলৈকে 0 পৰা -4 লৈকে 4 আৰু t ইকুৱেল টু 2 সেকেন্ডতো -4 তে আছে সো নেক্সট সেকেন্ডত মানে মুভ কৰা নাই সো এতিয়ালৈকে টোটাল 4 পাই আছো আমি নেক্সট 3 সেকেন্ডত 0 হৈছে 3 সেকেন্ডত 0 মানে এখিনিৰ পৰা আকৌ 0 লৈকে আহিছে t ইকুৱেল টু 3 সেকেন্ডত সো আকৌ কিমান ডিসটেন্স ট্ৰেভেল হল 4 মানে টোটাল এতিয়ালৈকে 8 হল তাৰপিছত লাষ্টত t ইকুৱেল টু 4 ত 8 হৈছে মানে ধৰা 8 এটো t ইকুৱেল টু 4 সেকেন্ডত হৈছে সো देयरफॉर এখিনি কিমান আকৌ ট্ৰেভেল হল 8 সো টোটাল কিমান হলো 4 + 4 + 8 মানে 16 হ'ব এনসারটো 16 to অপশন ভুল আছে থাকে এটো 16 ফার্স্ট তো 16 এনে কৰিব লাগে এটা মই তোমালোকক এনেকুৱা ধৰণৰ কোৱেশ্চন কৰা আৰু এটা শৰ্ট ট্ৰিক এটা শিকাই আছো কেনেকৈ আমি কৰিব পাৰিম হেতু চাবা মেথডটো হেতু ইয়াতকে বেছি ইজি হ'ব থাকে এনেকুৱা ধৰণৰ কোৱেশ্চনৰ কাৰণে হেতু মেথড ইয়াতকে অলপ বেছি টান হ'ব সো হেতু মেথডত নাযাও এতিয়া হেতু পিছত পঢ়াই দিম এটো যেনেকৈ কৰিছো না এতিয়া যেনেকৈ কৰিছো এনেকৈ কৰিলে হ'ল So next question to saba কি দিয়া আছে x to দিয়া আছে the time at which it will momently come to rest মানে x to দিয়া আছে 10t - 2t square আমি ৰেষ্ট কেতিয়া ৰেষ্টত আহিব খুদিছে মানে ভেলোসিটি টো কেতিয়া 0 হ'ব মানে টাইম টো উলিয়াব লাগে সো ইয়াত আমি ভেলোসিটি উলিয়াম dx/dt এটো যদি ডিফাৰেন্সিয়েচন কৰি কিমান আহিব 10 - 4t therefore টাইম ইয়াপা টাইম উলিয়াব লাগে 10 - 4t = 0 so টাইম আহিব আমাৰ 10/4 2.5 তেনে কৰিলে হ'ল next question to the coordinates of a moving particle at a time t are given by x to আছে y to আছে ইয়াৰ স্পিড উলিয়াব লাগে এটো কেনেকৈ কৰে চাবা মানে কোঅৰ্ডিনেট দিয়া আছে এফালে আমাৰ কি হয় x এফালে y so x কোঅৰ্ডিনেট কিমান 5 sin t মানে এটো ধৰা পইণ্টটো ইয়াৰ x কোঅৰ্ডিনেট আছে 5 sin 10t আৰু y কোঅৰ্ডিনেট আছে 5 cos 10t আমি স্পিড টো উলিয়াব লাগে তো তাৰ কাৰণে আমি x টো উলিয়াই লব লাগিব মানে x টো উলিয়াই লম তাৰ পিছত তাৰ পৰা আমি স্পিড টো উলিয়াম সেটো কেনেকৈ কৰিম চাবা এই কোৱেশ্চনটো তোমালোকৰ ভেক্টৰ ইউজ হৈছে ঠিক আছে সো আৰু ভেক্টৰটো এতিয়ালৈকে স্টাৰ্ট দিয়া নাই সো এটো ভেক্টৰ আহিলে এটো কোৱেশ্চন পঢ়াই দিম তেতিয়া এই কোৱেশ্চনটো এতিয়া নালাগে ভেক্টৰ পাৰ্টটো পঢ়োৱাৰ পিছত এখিনি আহিব এটো চাবা এটো ইয়াত দিয়া আছে the position of x of a particle varies with time মানে x টো দিয়া আছে at square - bt cube the acceleration of the particle will be 0 acceleration টো কেতিয়া 0 হ'ব খুদিছে মানে এটা ফাৰ্স্ট আমি v উলিয়াম dx/dt এটো যদি ডিফাৰেন্সিয়েচন কৰো কি হ'ব 2at a2 আৰু b টো কনস্ট্যান্ট হয় 2at - 3bt square এটো হল আমাৰ ভেলোসিটি এটা আমি এক্সেলাৰেশন উলিয়াব লাগে dv/dt কৰিম আকৌ এটো ডিফাৰেন্সিয়েচন কৰিম এটো কৰিলে এটো কনস্ট্যান্ট 2a t টো কৰিলে ডিফাৰেন্সিয়েচন t এ থাকিব -3bt square এটো যদি তোমালোকে কৰা আহিব কিমান 6bt এটো আহিব এতিয়া এটো 0 কৰি দিয়া এটো 0 মানে 2a - 6bt 0 ইয়াপা t টো কিমান হ'ব উলিয়াই দিয়া ইয়াত হ'ব এটো হ'ব b টো আহিব চাবা তেনে কৰিলে ফাৰ্স্ট x উলিয়াইছো তাৰপিছত ভেলোসিটি তাৰপিছত এক্সেলাৰেশন তাৰ পৰা
এইটো চাবা এইটো কোৱেশ্চন এইটো আগতে কৰাই থোৱা আছে সেম কোৱেশ্চন এইটো ভিডিওটো পজ কৰি নিজে এবাৰ ট্ৰাই কৰিবা কোৱেশ্চনটো চাবা এইটো কি দিয়া আছে position of a particle x to দিয়া আছে initial acceleration of the particle initial so initial word to থাকিলে কি গম পাবা t = 0 acceleration হলে t = 0 পুট কৰিব লাগে এটা কৰাই দিছো ইয়াত আছে at³ + bt² + ct + d x আছে at³ + bt² + ct + d এবাৰ নিজে পজ কৰি ট্ৰাই কৰা ফাৰ্স্ট আমি ভেলোসিটি উলিয়াম তাৰ পিছত এক্সেলাৰেশন dx/dt মানে ডিফারেন্সিয়েশন অফ এটো at³ + bt² + ct + d তো ভেলোসিটি কিমান হ'ব এটো ডিফারেন্সিয়েশন কৰিলে a2 কনস্ট্যান্ট হয় এটো স্টেপ বাই স্টেপ কৰি দিছো t³ হ'ল প্লাস b টো কনস্ট্যান্ট কাৰণে আগত আহিব ডিফারেন্সিয়েশন অফ t² প্লাস c2 কনস্ট্যান্ট সো আগত আহিব ডিফারেন্সিয়েশন অফ t আৰু এটো কৰিলে 0 হ'ব এটো ডিফারেন্সিয়েশন কৰিলে কনস্ট্যান্ট হয় সো এটো যদি মই কৰো a টো এজ ইট ইজ থাকিব ইয়াৰ পৰা 3 টো আগত আহিব 3a আৰু এটো ডিফারেন্সিয়েশন যেতিয়া t² থাকি গল প্লাস b ইয়াত ডিফারেন্সিয়েশন যদি এটো কৰো কিমান থাকিব এটো 2t আহে সো 2 টো আগত লিখিছো t প্লাস এটো ডিফারেন্সিয়েশন কৰিলে 1 সো c সো আমি কিমান পালো 3at² + 2bt + c এটা ইয়াৰ পৰা এক্সেলাৰেশন উলিয়াব লাগিব আকৌ এক্সেলাৰেশন dv/dt তাতে যদি কৰো d dt v জায়গাত এটো 3at² + 2bt + c সেটো কৰিলে আকৌ আগৰ নিচিনা কৰিবা 3a টো কনস্ট্যান্ট সো 3a টো আগত আহিব ডিফারেন্সিয়েশন অফ t² 2b টো কনস্ট্যান্ট সো আগত আহিব 2b ডিফারেন্সিয়েশন অফ t আৰু এটো ডিফারেন্সিয়েশন কৰিলে 0 আহিব এতিয়া 3a আৰু এটো ডিফারেন্সিয়েশন কৰিলে 2t মানে 6at প্লাস এটো ডিফারেন্সিয়েশন কৰিলে 2b এটো পালো a এটা আমাক কি কৰিছে ইনিশিয়াল এক্সেলাৰেশন ইনিশিয়াল সো ইয়াত t = 0 পুট কৰা তে a কিমান হ'ব 6a * 0 + 2b মানে এটো 0 হ'ব आंसर হ'ব 2b এটো তাৰপিছত এটো লাস্ট এটো চাগে লাস্ট কোৱেশ্চন হয় দা পজিশন x অফ এ পার্টিকল এবাৰ নিজে ট্ৰাই কৰা the position x of a particle with respect to time মানে x to দিয়া আছে what will be the position of the particle when it achieves maximum speed along the positive x axis এটো ভাল কোৱেশ্চন হয় maximum speed এটা কথা সদায় মনত ৰাখিবা যিকোনো বস্তু ধৰা যিকোনো কোয়ান্টিটি লাগিলে স্পিড হক ভেলোসিটি acceleration যে হক বা ডিসটেন্স যে কোয়ান্টিটি নহক তাৰ যদি আমাক ম্যাক্সিমাম আৰু মিনিমাম উলিয়াব দিয়ে ম্যাক্সিমাম অর মিনিমাম উলিয়াব দিলে হেতু সদায় ডিফারেন্সিয়েশনটো 0 হয় মানে হেতু ডিফারেন্সিয়েশনটো সদায় 0 হয় ইয়াত আমাক এটা হদিছে পজিশন অফ দা পার্টিকল when it achieves maximum speed হ'ব মানে dv/dt টো 0 হ'ব সো তাৰ পৰা t টো উলিয়াই লোৱা সো তাৰ t টো উলিয়াই x ত পুট কৰি দিয়া এটা কেনেকৈ কৰিম চাবা x টো দিয়া আছে 9t² - t³ এটা আমি ভেলোসিটি উলিয়াম ভেলোসিটি = dx/dt differentiation of 9t² - t³ so এটো যদি কৰি 18t - 3t² আহিব এতিয়া আমাক ম্যাক্সিমাম স্পিড উলিয়া মানে ম্যাক্সিমামটো উলিয়াব লাগে কিহৰ এটো ভেলোসিটি যে মই কি কৈছো যদি যিয়ে বস্তু না থাকক তাৰ যদি ম্যাক্সিমাম উলিয়াব দিয়ে হেতু মানে কি জানানে dv/dt টো 0 হ'ব মানে ইয়াৰ ডিফারেন্সিয়েশনটো 0 হেতু হল ম্যাক্সিমাম বা মিনিমাম হলো একে এতিয়া আমি dv/dt 0 therefore d dt
ভেলোচিটি কিমান পালো আমি 18t minus 3t square ইয়া ডিফাৰেন্সিয়েচন কৰিব লাগিব সো এটো কৰিলে কিমান হ'ব ডিফাৰেন্সিয়েচন 18 টো আহিব minus 3t square আছে যদি ডিফাৰেন্সিয়েচন কৰা 6t আহিব ইকুৱেল টু 0 ইয়া পা আমি t উলিয়াম 6t ইকুৱেল টু 18 t পাম 3 t 3 সেকেন্ড পালো এটা আমাক খুদিছে কি what will be the position কিমান হ'ব সো x t মানে t 3 সেকেন্ড পুট কৰি দিয়া x আছে 9t কিমান আছিল x 9t square minus t cube 9t square minus t cube so 9 into t जगह 3 put कर 3 square minus 3 cube so 9 into तो 9 minus तो 27 মানে 81 minus 27 so 81 minus 27 कर लो 454 ठीक है 54 मीटर এনেকে কৰিলে হ'ল সো কোৱেশ্চন খিনি কমপ্লিট হ'ল তোমালোকে পুৰা চাবা আজি যি কোৱেশ্চন মানে নবুজা ক'লে হ'ল আৰু মানে যি নতুন কনসেপ্ট লিখিছা সব মানে লিখি থৈ দিয়া কপিত সব লিখি থৈ দিয়া